তো কি খবৰ সকলো ভালেই চাগে। তো স্বাগতম জনাইছোঁ পৰমানন্দ গোহাঁই ইউটিউব চেনেলটো আজি। তো নতুন এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। তো ভিডিঅ' টপিকটো হ'ল কি, আজি মই এখন ঘৰৰ ওচৰৰ কাজ দহা বা শ্ৰাদ্ধলৈ ওলাইছোঁ। তো মটৰ সমাজৰ কাজ দহা বা শ্ৰাদ্ধ কেনেধৰণে হয়, কি ধৰণৰ প্ৰণালী হয়, সকলো মই আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে দেখাম। আৰু সম্পূৰ্ণ চাই থাকক ভিডিঅ'টো আগলৈ। তো গৈ থাকোঁ আগলৈ। তো পাই গ'লোহি, এইফালে ৰাস্তা হয় এণ্ট্ৰি গেট। এইফালে চিধা যাম, আমি চিধা গৈ পেলাই পোনে পোনে গৈ থাকিম। এই ভকতজন যে গৈ আছে, এই ভকতজন যোৱাৰ ফালে আমি গৈ থাকিম। আমি পাই গ'লোহি, ইয়াৰ যোনডোখৰ কাজ দহা সকাম কৰোৱা হ'ব। এইফালে মানুহজনে ভকতজনে এবাৰ চেণ্ডেল থৈ লৈছে। চেণ্ডেল থৈ লোৱাৰ পাছত এইফালে অলপ দৃশ্য চাই লওক আপোনালোকে। এনেকুৱা দৃশ্য হয়। এইজন হয় আমাৰ শ্ৰাদ্ধ যোনজনৰ কৰিছে ভকত, গাঁৱৰ তাৰপিছত এইফালে হ'ল পুৰা দৃশ্য দেখিছে মই হয়। তো এনেকুৱা হয় ষ্টাৰ্টিং হৈছে। এইটো হ'ল গুদামঘৰ। গুদামঘৰত এইফালে বস্তু যিমানখিনি জমা হ'ব, তাত মানুহে ভাৰ দিব, ভাৰ আনিব। এইফালে হ'ল তো চাহ পানী য'ত বনাই, চাহ দিয়া, উতলোৱা চাহ বনোৱা। এইফালে ৰাতিপুৱা মৰ্ণিং হৈ আছে। মৰ্ণিঙত বিৰাট ধুনীয়া এটা দৃশ্য পথাৰ কিনাৰত দেখিছে আপোনালোকে। আৰু এইফালে পুৰা দৃশ্য হয় সম্পূৰ্ণ পথাৰৰ মুকলি বতাহ। আৰু এইফালে পানী যোগান ধৰা হৈছে। এইফালে ইয়াত পানী দিয়া হ'ব। আৰু এইফালে ভকতসকল আহিলে অলপ দেৰি পাছত, অহাৰ পাছত ভকতসকলক অহা কিছু দৃশ্য। আৰু এইফালে মৃদং গোটোৱা হৈছে। মৃদং গায়ন বায়ন, আমাৰ সংস্কৃতি, কলা সংস্কৃতি বজোৱা হ'ব। এইফালে ভকতসকল এজন দুজনকৈ আহিছে। গোটেই অলপ দেৰি পাছত গোটেই খোলাখন ফুল হৈ আহিব। এইফালে হ'ল ভকতসকল বহে। তো অলপ পাছতে এইফালে হ'ল শাক কুটাৰ পৰ্ব চলিব। এইফালে ভাত পানী এইফালে ৰান্ধনীসকলে ভাত ৰান্ধিছে আৰু শাক দাইল এইবোৰ বনাবলৈ আৰম্ভ কৰিছে, জুই ধৰিছে। আৰু এইফালে এটা পুৰা দৃশ্য চাই লওক, পথাৰৰ কিনাৰৰ দৃশ্য পুৰা বিৰাট ধুনীয়াকৈ। এইখন হ'ল মেইন ঘাই খোলা হয়। ইয়াত 4টা কেৰাহীত ডাঙৰকৈ ভাত ৰন্ধা হৈছে। আৰু এইজন হ'ল ৰান্ধনী। তো এইফালে হ'ল নিচা দৈয়ে হ'ল ধুনীয়াকৈ দাইল আৰু মাটিমাহ ধুই আছে। তো এইফালে পুৰা দৃশ্য এটা ঘূৰাই দিছোঁ একফালে। এইফালে হ'ল আমাৰ ডেকা গাভৰু খোলা। তাৰপিছত এইফালে আমাৰ লগৰবোৰে পুৰা ভাত ৰান্ধিবৰ কাৰণে জুই ধৰি আছে কেৰাহী। এইফালে তেল আৰু দাইল, উধান বুলি কয় কেৰাহীত। এইজন হয় দাদা দাদাই ভিডিঅ' চাই অলপ ভাল পায়। ব্ৰইলাৰ মিছ হৈ গ'ল, গাহৰি খাবলৈ আৰু এইফালে হ'ল মাছ দেখিছে নহয় আপোনালোকে। মাছৰ খোলাত দিবৰ কাৰণে, ৰান্ধা নিবৰ কাৰণে হিচাপ কৰি আছে। গোটেই 4খন খোলাত কিমান দিয়া হ'ব সেইটো হিচাপ কৰি আছে। আৰু এইফালে অলপ গায়ন বায়নৰ ষ্টাৰ্টিং বা আমাৰ কলা সংস্কৃতি কেনেধৰণৰ পালন কৰা হয়, ষ্টাৰ্টিঙৰ ফাৰ্ষ্ট এটা মুহূৰ্ত আপোনালোকক দেখাইছোঁ। আৰু এইফালে হ'ল জলপান। অলপ পাছতে জলপানৰ খোলা আৰম্ভ হ'ব আৰু খোৱা আৰম্ভ হৈছে। জলপান খাবলৈ দিছে ভকতসকলক। আৰু অলপ পাছতে আকৌ গায়ন বায়ন অলপ উঠিছে। গায়ন বায়ন উঠা মাছ মুহূৰ্ত। গায়ন বায়ন এনেধৰণে আমাৰ কলা সংস্কৃতি তো আয়োজন কৰা হয়। আৰু এইফালে লগৰবোৰ গায়ন বায়নৰ দেখিছে নে, এইফালে পুৰা খোলা ভৰ্তি হৈ গ'ল। এইফালে শাক কুটা পৰ্ব চলি আছে। আৰু শাক কুটা এইবোৰ দাইল, আলু, কবি এইবোৰ ধুনীয়াকৈ কুটিছে। বিলাহী, পিঁয়াজবোৰ দেখিছে আপোনালোকে। আৰু ফুটাই এইফালে শাক কুটি আছে। শাক কুটি মানে কোমোৰা ধুনীয়াকৈ কুটিছে দেখিছে আপোনালোকে। কোমোৰা পুৰা মানে চাৰিফাল কৰি দিছে। চাউণ্ডটো বিৰাট ধুনীয়াকৈ ওলাইছে আপোনালোকে। তো অলপ পাছতে আৰু শাক কুটা এটা ফুল ৰাউণ্ড দেখাই দিছোঁ আপোনালোকক ঘূৰি পেলাই। তো এইফালে হ'ল শাক কুটা, এইফালে হ'ল পথাৰ খোলা বা ৰান্ধিছে ভাত। এইফালে আকৌ এক মুহূৰ্ত পালেহি লাহেকৈ গায়ন বায়নৰ পৰ্ব শেষেই হ'ব অলপ পাছত। তাৰপিছতে এইফালে মৃদংগ আছে। মৃদং এইফালে এজন আহি থোৱা আছে। এইফালে ধুনীয়াকৈ মাছ
ভাজি আছে, খাবৰ কাৰণে প্ৰস্তুত হৈ আছে। এইফালে ধুনীয়াকৈ দেখিছে আপোনালোকে মাছ। আৰু আগলৈ এইফালে যিমান ৰান্ধনিৰ কাৰণে জলপানৰ ব্যৱস্থা কৰা হৈছে। লগৰবোৰ দিছে, খাইছে, যোনে চবেই খাইছে। এইটো কল ধুনীয়াকৈ লৈছে, কল খাব। আৰু এইফালে ঘূৰাই দিছোঁ কেমেৰাটো, পাছফালে পথাৰ আছে। এইফালে লগৰবোৰে হাঁহি ফূৰ্তি কৰি দাই হয়। আৰু দাই দেখিছে হাঁহ পুৰা কাটিবলৈ এক্সপাৰ্ট হয়, হাঁহ কাটিছে পুৰা ধুনীয়াকৈ বনাব। আৰু এইখিনি মাছ দেখিছে, এইখিনি মাংস ইমানখিনি কাটিলেই অলৰেডি, সেইখিনি মাছ ভাজিলে, এইখিনি হ'ল মাছ আৰু মুঠা আছে। বিৰাট ধুনীয়াকৈ স্পেচিয়েলকৈ আমাৰ লগৰবোৰে বনাব। এইখিনি ভাত বনি আছে। আৰু ভাতৰ ইণ্টাৰেষ্টিং কথা এটা হ'ল, ভাত ৰান্ধোতে বা শাক বনাওঁতে তলৰ ফালে ধান বা জাকি দিয়া হৈছে, ইটা দিয়া নাই। আমাৰ পৰম্পৰা হয়। এইখিনি হ'ল দাইল। দাইল সিজিলেই সম্পূৰ্ণ দেখিছে আপোনালোকে, দাইল জুইটো কমাই দিয়া হৈ গ'ল। এইখিনি ভাত হ'ব আৰু বেছি টাইম নালাগে। এইখিনি আমাৰ হ'ল ডেকা খোলা বা গৰখীয়া ৰাইজৰ খোলা। এইফালে হ'ল লগৰবোৰ, ইফালে অলপ দৃশ্যও দেখিছে। আৰু দাই হয় পানী দিছে, দেখিছে পানী সম্পূৰ্ণ ফুল কৰিছে। ভাত ৰান্ধিবৰ কাৰণে পানী দৰকাৰ হয়। এইখন হ'ল ঘাই খোলা। ঘাই খোলাত পূৰা ভাত ৰন্ধা হৈ গ'ল। এইফালে মাছ ভাজি আছে আৰু বিলাহী বইল বা বিলাহী ধুনীয়াকৈ তৰকাৰী বনাব। আৰু এইখিনি মাছ ভাজি পেলাই দিব, বিলাহীতে দিব ধুনীয়াকৈ। আৰু এইফালে হ'ল লাষ্টৰ পৰ্ব, ভাত খোৱা পৰ্ব। আপোনালোকে দেখিছে পাত পাৰিলে আৰু সিহঁতি বহিছে, ময়ো বহিছোঁ লাষ্ট টাইমত। এইফালে দেখিছে আৰু এইফালে পাছফালে যিখিনি খোলা আছে বহিছে। এইফালে ভাত পানী বনাই আছে। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।